हेलो एवरीवन मोर अन्य एटी भिडिओ आपलोक सकलोके स्वागतम जानाइছো। देखिছেনে আজি पथार পৰা ভিডিওটো आरम्भ কৰিছো। ৰাতিপুৱা আজি পথাৰলৈ আহিছো যেহেতু আজি প্ৰথম ৰুইছে আমাৰ হেবাবে ৰাতিপুৱা প্ৰায় 6টা মান বজাতে পথাৰলৈ আহিলো আমি। देखिছেনে পথাৰলৈ আহি অলপমান বহি দিলো। পথাৰত আজি বহুত বেছি ৰ'দ দিছে। ৰাতিপুৱাৰ পৰা আজি বহুত বেছিকে মানে কাৰাকে ৰ'দ ওলাইছে। ভাবিছো আজি ৰোৱা হ'ব নে নহ'ব কোনো ঠিকানে নাই, মানে ইমানেই ৰ'দ ওলাইছে। देखिছেনে মইনাহঁতে আমাৰ ৰুই আছে। ময়ো ৰুবলৈ প্ৰায় আৰম্ভ কৰি দিলো। দেখিছেনে আপোনালোকে। ৰাতিপুৱা ৰুই কৰি দেখিছেনে আমি ভাত খাবলৈ বুলি ঘৰলৈ আহিছো। কলীয়া দেখিছেনে সেয়া কঁঠাল এটা লৈ পেলাই আকৌ আহি আছে নাই আকৌ ঘৰৰ পৰা। সি কৈছে বোলে দুপৰীয়া চাহ খাওঁতে কঁঠাল আৰু চাহ খাব লাগিব। দুপৰীয়া ৰাতিপুৱা ভাতকেইটা খাই আমি এনেকৈ তামোল এখন মুখত ভৰাই আকৌ পথাৰলৈ বুলি আহিছো। যেহেতু বহুত ৰুবলৈ আছে সেইবাবে এনেকৈ ৰখি থকা নাই আৰু বেছি দি। কঠীয়া নি আছে দেখিছেনে কিমান বেছি ভাল লাগে এনেকুৱা দৃশ্য। ৰুই আছে। বতৰটো কিন্তু বহুত বেছি ফৰকাল আছিলে, মানে বহুত ৰ'দ দিছিলে। আকৌ দুপৰীয়া মানে প্ৰায় 11 চাৰে 11 মান বাজিছে। তেনেকুৱাতে চাহ খাবলৈ বুলি মাতিলে। চাহ খাবলৈ আহিলো আমি। আলিতে বহি এনেকৈ চাহ খাই আছো। দেখিছেনে হেপী মাকে কঁঠাল কাটি আছে। কঁঠাল বাৰু কোনে কোনে খাইছে এবাৰ পকা কঁঠাল। মই আকৌ ৰুবলৈ আৰম্ভ কৰিলো। এইজনী মেম দেখিছেনে তাই বহুত ৰুব পাৰে হ'লে দেই, মানে তাই বহুত স্পীড ৰুব পাৰে আৰু ৰোৱাবোৰ বহুত বেছি ভালকৈ ৰুৱে। তাই মানে বহুত বেছি ভালকৈ ৰুব জানে আৰু। দেখিছেনে বাকীবিলাকৰ প্ৰায় সেউজীয়া মানে ডাঠ সেউজীয়া হৈছে আৰু ৰোৱাবিলাক। আমাৰ এবাৰ অলপ দেৰিকৈ ৰুইছে। আকৌ দুপৰীয়া ঘৰলৈ ভাত খাবলৈ বুলি আহি আছো। সেই দেখিছেনে পিছত সেইকেইজনী অহাই নাই। সিহঁতক মাতি আছো বোলো সিহঁতে আকৌ অহাই নাই। আমি সকলোখিনি আহি আছো। দেখিছেনে এইবোৰ ৰুবলৈ আছেই। আজি মানে শেষ কৰিব লাগিব। আপোনালোকক যে মিনি ব্লগ এটা দেখাইছিলো এবাৰ দেখিছেনে কি। তাৰপিছত দুপৰীয়া ভাত খাবলৈ বুলি বহিলোঁ সকলোখিনি। যিহেতু চবৰে গাতে বোকা লাগি আছিলে সেইবাবে এনেকৈ য'ত ত'ত চবেই বহি মেলি খাই দিলে আৰু। দেখিছেনে মিনি ব্লগত দেখাইছিলোঁ যে আপোনালোকক। আমাৰ ৰুণু হ'লে দেই ভাত খোৱাত লাগি আছে পূৰা। আকৌ ভাত খাই উঠি পথাৰলৈ বুলি আহিলোঁ দুপৰীয়া। প্ৰায় 3টা মানে বাজিছিলে। পথাৰলৈ আহি গ'লোঁ আকৌ, যিহেতু বহুত ৰুবলৈ আছিলে সেইবাবে মানে এইটো চাইডে আজি শেষ কৰোঁ বুলিয়ে সোনকালে চব নামি গ'লোঁ পথাৰত। চম্পাৱতী দেখিছেনে আকৌ বাগানৰ ৰোৱনীকেইজনী সোনকালে গুচিয়ে গ'লগৈ। সিহঁতি প্ৰায় 4টামান বজাত গুচিয়ে গ'ল ঘৰলৈ। 4টা নহয় দেই, তাতকৈ অলপ বেছি দেৰি হ'ল, মানে 4:30 5টা মানত গুচি আহিলে। দেখিছেনে হেপী আৰু গেষ্টিক ভণ্টি এজনী। সিহঁতি আকৌ গ'লগৈ পথাৰলৈ। যিহেতু বেছি ৰুবলৈ নাছিলে আৰু অকণমান আছিলে সিহঁতি গ'লগৈ। মই লাষ্টত ৰুই আছো। মাও পথাৰলৈ আহিলে লাষ্টত। ভাত চাত বনাই কৰি খাবলৈ দি কৰি। নুনু বহি আছে, মেম চম্পাৱতী বহি আছে। মই আকৌ অকণমান ৰুবলৈ থকা দেখি ৰুই আছো। দেখিছেনে প্ৰায় ৰোৱা শেষ হৈ গ'ল আজি আমাৰ সেইটো চাইডে থকাখিনি। বাকী আৰু আছে বাৰু ৰুবলৈ। যিহেতু সন্ধিয়া হ'বৰ হ'ল, মানে 6টা মানে বাজিলে প্ৰায়, সেইবাবে ঘৰলৈ গুচি আহিলোঁ। আকৌ নেক্সট ডে দেই, পিছদিনাখন আহিলোঁ দাইহঁতৰ ঘৰত। যিহেতু তুলনি বিয়া হৈ আছে ন, 7 দিনীয়া ধোৱা আছিলে সেইবাবে তালৈ বুলি আহিলোঁ। দেখিছেনে আপোনালোকে মোৰ ভিডিঅ'টো চাই যাব শেষলৈকে। আকৌ পূৰা গা ধোৱা নিয়ম প্ৰায় আৰম্ভই কৰি দিলে সকলোৱে। গা ধুই আছে। এইবিলাক যিটো নিয়ম থাকে ন সেইবিলাক নিয়ম মতে ধুৱাই আছে। আকৌ সজোৱা পাল যিহেতু মোৰ আছিলে ন সেইবাবে মই সজাবলৈ প্ৰায় লাগি গ'লোগৈ। দেখিছেনে সজাব পাৰিছেনে বাৰু? মই কমেণ্ট কৰি জনাবচোন দেই। ইমান বেছি সজাব নাজানো, হ'লেও আকৌ সজাব লগাত পৰিলোঁ মই। সেইবাবে এনেকৈ সজাই মেলি থৈছোঁ আৰু ধুনীয়াকৈ। আপোনালোকে ভিডিঅ'বিলাক চাই গৈ কইনাজনী কেনেকুৱা লাগিছে বাৰু জনাব দেই। দেখিছেনে গোটেইখিনি এনেকৈ বহি আছে। তাৰপিছতে মিমি খুৰী আকৌ মই, যিহেতু কাৰেণ্ট নাছিলে বহুত বেছি গৰম আছিলে। দেখিছেনে কণাই ক'লা ল'ব টাইমত আকৌ তাইৰ ভাগৰ মানে দাইহঁতৰ ছোৱালীজনী আমৈ খুৱাই পিঠাগুড়ি খোৱা নিয়ম কৰিছে। যিহেতু তুলনি বিয়াত যিহেতু এইবিলাক নিয়ম থাকেই ন, সেইবাবে মই ভাবিলোঁ অকণমান দেখাই দিওঁ মই আপোনালোকক, সেইবাবে দেখাই দিলোঁ। আকৌ খুৰীয়ে খুৱাই দেই, অকণি খুৰীয়ে লৈ আছে ধুনীয়াকৈ। অকণি খুৰীকৰ অৱস্থা কেনেকুৱা কৰিব আপোনালোকে চাবচোন দেই, চাই চাওক ভিডিঅ'টো। দেখিছেনে
সেয়া কণী খুৰীক অৱস্থা কেনেকুৱা কৰি দিলে মানে বহুত বেছি ভাল লাগে এনেকুৱা দৃশ্যবিলাক চাই। বহুত বেছি গোপিনীসকলে মানে এইটোৱে আচলতে ধেমালি কৰে, ভালো লাগে চাই মেলি। সেইবাবে ভাবিলোঁ মই আপোনালোকক দেখাই দিওঁ, আপোনালোকে চাই গৈ থাকক। এয়া দেখিছেনে? এয়া আকৌ প্ৰায় মানে শেষ হৈ গৈছিলে নিয়মখিনি। এয়া সেৱা কৰি ল'লে লাষ্টত। তাৰপিছত এয়া সেৱা কৰি আছে ধুনীয়াকৈ। সেৱা কৰি মেলি মই ঘৰলৈ বুলি গুচি আহিলোঁ। তাৰপিছত ঘৰলৈ আহি পিছবেলা আকৌ আহিলোঁ মই ভণ্টি এজনী বিয়া খাবলৈ। যিহেতু আমাৰ ভণ্টিৰ লগৰ ছোৱালী এজনী বিয়া আছিলে, সেইবাবে বিয়া ঘৰলৈ বুলি আহিলোঁ। এয়া দেখিছেনে মা এনেকৈ বহি আছোঁ বিয়া ঘৰত আহি পেলাই। খুৰীহঁতো আহিছিলে, ইয়াত খোৱা পৰ্ব। যিহেতু খানা মেইন ন, সেইবাবে এনেকৈ খাবলৈ বহিলোঁ। যিহেতু বহুত বেছি গৰম আছিলে, সেইবাবে ঘৰলৈ সোনকালে গুচি আহিলোঁ। সেইদিনাখন বহুত বেছি গৰম আছিলে সেইবাবে ঘৰলৈ আহিলোঁ। এয়া দেখিছেনে কইনাজনীক বাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। আৰু ভিডিঅ'টো আজিলৈ ইমানে ৰাখিছোঁ। মোৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই।